এনেকৈ চাহপাতৰ তলত বহা বাহি আৰু বেলেগ উপায় নাই। চাওক না ইমান ধুনীয়া ভিউ। হ'লে জলদি ওলা ওলাই মানে আধা ইয়াত পিন্ধিব লাগিব এতিয়া। এয়া দেখিছেনে আধাতে আমাক ওলোৱা আধাতে একদম লৈ আহিছে আৰু এইকেইজনীয়ে। এইগৰাকীক আমি কৰিম, এইগৰাকীক আমি যোৰহাটত মেলি থৈ আহিম। যোৰহাট দেখিছেনে আধা ৰাস্তাতে ৰাস্তাত পিন্ধি কিমান উৎপাত লিখিছেগৈ এডোখৰ দাং খাই গ'লগৈ। Hey guys, welcome back to our YouTube channel. আমাৰ YouTube channel আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি গোটেই গাড়ী ওলাইছোঁ শিৱসাগৰ সোণাৰী। চিনি নাপাওঁ, খালি আমাৰ মামাৰ ঘৰ উঠা। আৰু আমিগৰাকী যাব মৰাণলৈ, সেইগৰাকী যাব ইউনিভাৰ্চিটিলৈ। আমি তাইক মানে কি বুলি কয় যোৰহাটত এৰি দিম, যোৰহাটত নহয় মৰাণত এৰি দিম, যোৰহাট যাবগৈ। তাৰপা মা ওলাইছে দৰাঘৰৰ লগত কি বুলি কয় ফোনত হেৰি মাৰি আছে, পালেগৈ কি কথা। আমি মানে মৰাণত গৈ উঠিমগৈ। ভিডিঅ'টো চাই থাকক। আমাৰ মামাৰ বিয়া আমি খাবলৈ যাওঁ, কি হয় কি নহয় দেখাই থাকিম। আৰু আমাক কেনেকুৱা লাগিছে চাওক। বহুত দিনৰ মূৰত মোৰ গোটেই বতাহে চুলি খতম কৰি দিলে, আধা ৰাস্তা খতম। কাপোৰ আমাৰ এতিয়া আহিবলগীয়া একদম কি বুলি ক'বা এদাই হৈ গৈছে, গোটেই বতাহে চুলি উৰাইছে। লগাই লৈ আহিছিলোঁ গাইজ। এতিয়া ভিডিঅ'টো চাই থাকক। আমি এতিয়া সোমালোহি মামাহঁতৰ ঘৰ, মানে আমাৰ বায়েক ইউনিভাৰ্চিটিত থ'বৰ বাবে। এই মামাহঁতৰ বায়ো যাব ইউনিভাৰ্চিটিলৈ, সেইটো কাৰণে দুইজনীকে লগ লগাই একেবাৰে থৈ গ'লোঁ। আৰু গাড়ীত উঠি ল'লোহি দেই। এতিয়া আমি সম্পূৰ্ণৰূপে কি বুলি কয় দৰাঘৰীয়া। এয়া এইফালে সকলো বহি ল'লে আৰু এইফালে তেজপুৰ হেৰি মাহী, এইফালে কেনেকুৱা লাগিছে? ভালে লাগিছে, ভাল লাগিছে। তাৰপৰা এইফালে একদম ধুনীয়াকৈ বহি লৈছে। খানাটো বনাই থ'ব লাগে ন, খানা বনাব লাগিব। সোনকালে যাব লাগে, সোনকালে খাব লাগে। মামী হাই, কেনেকুৱা? বাউ ন, পুৰা বাউ। এইফালে কেনেকুৱা লাগিছে? ভালেই লাগিছে নে ভাল লাগিছে? ভাল লাগিছে, বহুত ভাল। কেনেকুৱা লাগিছে? মজা। বহি লওক ক'ৰবাত। এনিমেন হাই, কেনেকুৱা? গৰমত ফাটিছে নে? গৰমত আমি একদম ধুনীয়া ইয়াত গৈ আমি গম পাম কিমান ধুনীয়া লাগিছে ন। আমাৰ মানে ফাটি গৈছে আৰু একো নাই হোৱা যদিও মানে হেৰি হৈ গৈছে, আমি গৈছোঁ কি একো নাই হোৱা। আমি তই নিজে গৈছ হয় নাই? হয়। আৰু বহুত দূৰ অহাৰ পাছত আমি ইমান ধুনীয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ বিয়া ঘৰলৈ। ৰাস্তাটো বহুত ধুনীয়া, মই মানে অলপ ভিডিঅ' কৰি থ'লোঁ আপোনালোকক দেখাই থওঁ বুলি। বহুতেই ভাল লাগিলে, পাহাৰীয়া অঞ্চল। আহি পাই গ'লোহি দেই। ইমান দূৰৰ পৰা ছোৱালী যে মই আৰু আকৌ নাহোঁ দেই। মই এনেকৈ চাওকচোন ঠাইডোখৰ চাওক কিমান ধুনীয়া লাগিছে। পাহাৰ মজা কিন্তু ভিউটো। দৰা কইনা তাত পালেগৈ। বিৰাট মানে চোকা ৰ'দ আকৌ দেই, কিন্তু ঠাইডোখৰ দেখি ভাল লাগি গ'লগৈ। আৰু দৰা কইনা মানে মামা মামী গাড়ীৰ পৰা নামি আহিলে। আৰু বিশেষ নিয়ম নাই যদিও অলপমান নিয়ম কৰা হ'ল। শৰাই আগবঢ়াই মেলি আমাক আদৰি নিলে, দৰা কইনাক আদৰি নিলে। বিভিন্ন ঠাইত বিভিন্ন ধৰণে নিয়ম নীতি পালন কৰি আহিছে। আৰু আমি ইয়াত দেখা মতে ইমানখিনিয়ে নিয়ম নীতি কৰিলে তাৰপৰা। আৰু আমাৰ সকলোকে ভিতৰলৈ সোমাই যাবলৈ আদৰি আনিলে। গাইজ ভাগৰ যুগৰ আহি ইয়াত বহি ল'লোহি দেই। বহুত দূৰ আহিলোঁ, বহুত দূৰ পাহাৰ। আৰু এইফালে দৰা আৰু ধৰা মানে মামা আৰু মামীজনী ভিতৰলৈ সোমাই গৈছে। আমি বহিছোঁ আৰু ইয়াতে এতিয়া। আৰু ইয়াত সকলো দৰাঘৰীয়া বহি আছে। ভাবিলোঁ অলপ ভিডিঅ' কৰি থওঁ। ভাগৰে যুগৰে আহি বহিলোহি, সকলোকে এগিলাচ এগিলাচ জুচ খাবলৈ দিলে।
তাৰ পৰা আমাক দিলে চাহ খাবলৈ, চাহ খাই আছোঁ আৰু এইফালে হৈছে আমাৰ দৰা কইনা মামা মামী। লগতে ভিডিঅ' কৰিবলৈ নহ'লেই, এনেই সৰুকৈ ভিডিঅ' এটা কৰিলোঁ। চাহ এটা খাই মেলি অলপ বাহিৰলৈ ওলাই আহিছোঁ। তাৰ পৰিৱেশটো ভাল লাগিছে, কিন্তু ইমান ধুনীয়া লাগিছে। অলপ ট্ৰেকিং কৰিবলৈ যাবলৈ ভাল আছিলে, কিন্তু আমাৰ এইযোৰ সাজ পোছাক পিন্ধি আমি যাব নোৱাৰিম। অলপ যাম চাগে তালৈ। আমি কেইজনমান আহিলোঁ পাহাৰলৈ উঠিবলৈ বুলি। উঠোঁতে কাপোৰে লাগি ধৰিছিলে, চাওকচোন। বাকীবোৰ বাদ দিয়ক, ইমান কষ্ট ঠেকেচ মেকেচ খাই আহিলোঁ, কিন্তু ভিউটো চাই একদম ঠেকেচ মেকেচ খোৱা এইখিনি কষ্টখিনি একদম আমাৰ আৰু হৈ গ'ল। এই যিখন পাহাৰ দেখিছে, এই ৰাস্তা এটা নিচিনা, তাত যদি আমি একেবাৰে মূৰত উঠোগৈ নহয়, একদম ধুনীয়া ভিউ এটা পাম। চাওক ন, ইমান ধুনীয়া জেগা। তাৰ বাগান কি কথা নাজানো, খালি সোমাই আহিলোঁ দেই। এখেতে গোটেই স্বচ্ছ ভাৰত অভিযান কৰি গৈ আছা তুমি। ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশত গৈ মানে মনটোৱে ভাল লাগি গ'ল। তাৰপৰা পাহাৰখন দূৰৰ পৰা দেখাটো ইমান ধুনীয়া, কিন্তু পাহাৰত উঠাটো ইমান সহজ কথা নহয়, বহুত ফেফাল দেই। সেইফালে চাওক, ইমান দূৰ আহিছোঁ, মোৰ আগলৈ বহুত ধুনীয়া ভিউ আছে। অ' মাই গড, চাওক না, ইমান ধুনীয়া ভিউ। অ' মাই গড, মই মানে কি হৈছে, অলপ মানে উকিয়াই পাইছোঁ আৰু ইমান ধুনীয়া জেগা যে মই মানে মনটো ভাল লাগি গ'ল। আৰু গৈ পাই কেইকপিমান ফটো ৰ'দটো দেখিছে নে কেনেকুৱা? ৰ'দে একদম ফালি দিছে দেই। ঢাকি ল'ব লগা হৈছে, ইমান গৰম। ৰ'দটো পুৰা কিন্তু চোকাকৈ দিছে। পাহাৰ চোৱা না, কিন্তু এইফালে চাই মনটো বহুত শান্তি লাগি গৈছে। আৰু যিটোহে গৰম পৰিছে, এনেকৈ চাহপাতৰ তলত বহাৰ বাহিৰে আৰু আমাৰ বেলেগ উপায় নাই আৰু আমি পাহাৰত উঠি থাকোঁতে এইফালে কিছুমান নিয়ম নীতি হৈও গ'ল। তাৰপৰা আমি লৰালৰিকৈ আহিলোঁ। ইয়াত শৰাই সজাই আছে উপহাৰ দিবলৈ বুলি। আৰু এয়া দৰা কইনাই মাকক সেৱা ল'লে। অলপ ভিডিঅ' এটা কৰি উঠিলোঁ। এইবাৰ আমি ভাত খাবলৈ বহিলোহি। খাবিনে? ভালে বাৰু, খাব লাগিব। খাই লওঁ দেই ভাতটো। আৰু এইফালে মই খাই উঠিলোঁ, সিহঁতে খাই আছে, মই ৰৈ আছিলোঁ। তাৰপৰা এইফালে আমাৰ মামীহঁতে খাই উঠিলে, মই তেনেকৈ দলিলোঁ। আৰু এইজন হৈছে আমাৰ মামা। পিছে বিয়াখনৰ এটা বিশেষত্ব আছে। বিয়াখন মানে ফেচবুক চিনাকি বিয়া। মই ভালদৰে নাজানো, কিন্তু আমাক মামীহঁতে কৈ দিছিলে। আমাৰ মামা আৰু মামী হেনো ফেচবুকত চিনাকি হৈছিল। ফেচবুকত চিনাকি বিয়া এখন খাই দিলোঁ দেই ৰাইজ। পিছে আজি আমাক বতৰটোহে লগ নিদিলে। আগবেলা ঠিকেই আছিলে, কিন্তু পাছবেলা টাইমটোতহে বৰষুণ দিলে। আমি আহোঁতে বৰষুণেই পালোঁ। এতিয়া আমি যাবলৈ বুলি চব সাজু, কিন্তু বৰষুণ যাক এৰা নাই। বৰষুণৰ বাবেহে গোটেইখিনি আমি ৰৈ আছোঁ। আৰু এইফালে কইনা মাকৰ পৰা বিদায় মাগিছে, পাণ তামোলৰ শৰাই এখন দি ঘৰলৈ উভতিবলৈ বুলি। বাই বাই।